নমস্কাৰ মই কৰবি চৌধুৰী আপোনালোকৰ ওচৰলৈকে আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আশা কৰোঁ সকলোৱে ভালে আছে আপোনালোকৰ ঘৰতো সকলোৱে ভালে আছে মোৰ খবৰ ভাল আৰু মোৰ ঘৰতো সকলোৱে ভালে আছে সো আজি এটা খুব ধুনীয়া টপিক লৈ আহিছোঁ যোনটো আজিকালি প্ৰায় সকলোৰে লাইফত হয় সকলোৰে জীৱনৰ লগত জড়িত এই টপিকটো আৰু সেই টপিকটো হৈছে ষ্ট্ৰেছ আমাৰ লাইফটো যে কিমান বেছি ষ্ট্ৰেছফুল হৈ গৈছে মানে মোৰতো ভাবিলে লিষ্টখন শেষেই নহ'ব সো আপোনালোকৰ লাইফতো চাগে বহুত ষ্ট্ৰেছ আছে আমাৰ যোনটো লাইফ হয় এই লাইফছত বহুত আপছ এণ্ড ডাউনছ চলি থাকে কেতিয়াবা ভাল সময় থাকে কেতিয়াবা বেয়া সময় থাকে বেয়া দিন আহে বেয়া সময় আহে কিন্তু এটা কথা মনত ৰাখিব যদি আপোনাৰ লাইফত বেয়া সময় চলি আছে সেইটো পাৰ্মানেণ্ট কেতিয়াও নহয় এদিন হ'লেও আপোনাৰ সেই বেয়াখিনি আঁতৰি গৈ পেলাই ভাল নিশ্চয় হ'ব আৰু ষ্ট্ৰেছ বহুত ক্ষেত্ৰত হ'ব পাৰে কিছুমানৰ জবৰ কাৰণে ষ্ট্ৰেছ হ'ব পাৰে হয়তো জব এনভাইৰনমেণ্টটো ঠিক নহয় মেনেজমেণ্ট ছিষ্টেমটো ভাল নহয় বা জবৰ যে চেলেৰি হয় হয়তো চেলেৰিটো ছেটিছফেক্টৰী নহয় চ' তেনেকুৱা ষ্ট্ৰেছ বিভিন্ন ধৰণৰ হ'ব পাৰে কিছুমানৰ হয়তো ৰিলেশ্যনশ্বিপ ইছ্যু হ'ব পাৰে ৰিলেশ্যনশ্বিপত হয়তো সুখী নহয় আপোনালোকৰ সম্পৰ্কটো চাগে ভালকৈ চলা নাই সেইটো লৈও ষ্ট্ৰেছ হ'ব পাৰে হয়তো কিছুমানৰ ফেমিলি ইছ্যুজ হ'ব পাৰে ঘৰৰ পৰিয়ালৰ মাজতে কিছুমান ক্লেছেছ হৈছে কিছুমান কাজিয়া হৈছে বা বুজাবুজিত ভুল হৈ আছে চ' ষ্ট্ৰেছ বিভিন্ন ধৰণৰ হ'ব পাৰে হয়তো ষ্টুডেণ্টছ কিছুমানৰ কেৰিয়াৰ লৈ পেলাই ষ্ট্ৰেছ হৈছে কেৰিয়াৰৰ সিহঁতৰ জাৰ্ণিটো কেনেকৈ ফ'ল' কৰিব সেইবোৰ লৈ ষ্ট্ৰেছ হ'ব পাৰে চ' প্ৰত্যেকৰ জীৱনতে ষ্ট্ৰেছ থকাটো স্বাভাৱিক এইটো একেবাৰে নৰ্মেল হয় কিন্তু এতিয়া ষ্ট্ৰেছখিনি আমি যিমানে ল'ম যিমানে আমি প্ৰব্লেমটোক আমি গুৰুত্ব দিম সিমানে প্ৰব্লেম বেছিকৈ বাঢ়িব আমি যিমানে নেগেটিভ বস্তু এটা কথা ভাবি থাকিম এনি টাইম সিমানে নেগেটিভ বস্তুটোৱে বেছি আকৰ্ষণ কৰিম আমি বেছিকৈ এট্ৰেক্ট কৰিম চ' আমি ষ্ট্ৰেছ লোৱাৰ বাহিৰে আমি ষ্ট্ৰেছ কেনেকৈ আঁতৰাব পাৰি আমি তাৰ বিষয়ে অলপমান পাতোঁচোন যাতে নেক্সট টাইমৰ পৰা ষ্ট্ৰেছ আহিলে আমি সেইকেইটা বস্তু যদি আমি কৰোঁ কিছুমান আমি যদি টিপছ ফ'ল' কৰোঁ তেনেহ'লে চাগে আমাৰ ষ্ট্ৰেছখিনি অলপ হ'লেও কমি যাব চ' আহকচোন মই আজি আপোনালোকক কেইটামান টিপছ দিম আৰু টিপছকেইটা আপোনালোকে ফ'ল' কৰিব চ' নম্বৰ 1 টিপছ হৈছে প্ৰায়ৰিটি মানে কোনটো বস্তু আপোনাৰ কাৰণে চবতকৈ বেছি ইম্পৰ্টেণ্ট আপুনি আৰামছে বহি লওক আৰামছে ভাবক যে আপোনাৰ লাইফত চবতকৈ ইম্পৰ্টেণ্ট বস্তু কি মানে আপোনাৰ ফেমিলি নে আপোনাৰ বিজনেছ নে আপোনাৰ ৰিলেশ্যনশ্বিপ নে আপোনাৰ ফ্ৰেণ্ডছ এনিথিং আপোনাৰ কাৰণে চবতকৈ ইম্পৰ্টেণ্ট হয় আপুনি তাৰ ওপৰত ফ'কাছ কৰক সেইটোৰ ওপৰত কথা ভাবক আৰু সেইটোৰ ওপৰত আপোনালোকে ৱৰ্কআউট কৰক মানে আপুনি আপোনাৰ যদি ফেমিলিটো চবতকৈ বেছি ইম্পৰ্টেণ্ট হয় আপোনাৰ লাইফত তেনেহ'লে আপুনি ফেমিলিৰ লগত টাইম স্পেণ্ড কৰক ফেমিলিৰ লগত হলিডেজত যাওক আপোনালোকে তেনেকৈ অলপ হ'লেও ৰিলেক্স ফিল কৰিব আৰু আপোনাৰ যোনটো ষ্ট্ৰেছৰ কাৰণ সেইটোৰ পৰা অলপ হ'লেও আপুনি আঁতৰি থাকিব পাৰিব চ' এনেকৈ আপোনালোকে ফাৰ্ষ্ট টিপটো ফ'ল' কৰক নম্বৰ 2 পইণ্ট হৈছে অলৱেজ কেৰি ইয়'ৰ পজিটিভ এটিটিউড আপোনাৰ এটিটিউডটো সদায় পজিটিভ ৰাখক যেতিয়া আপুনি সদায় পজিটিভ হৈ থাকিব তেতিয়া দেখিব আপুনি সদায় পজিটিভ বস্তু এট্ৰেক্ট কৰিব চ' এইটো কিন্তু বহুত ডাঙৰ পইণ্ট হয় আৰু এইটোৱে বহুত এটা ডাঙৰ ডিফাৰেঞ্চ ক্ৰিয়েট কৰে আপুনি ৰাতিপুৱা উঠি পেলাই চকুটো খোলাৰ আগতে আপোনাৰ লাইফত যিহক লৈ পেলাই গ্ৰেটফুল হয় আপোনাৰ লাইফত কি আছে আপোনাৰ কোৱালিটিজ কি আছে আপুনি ভগৱান বা ইউনিভাৰ্ছক সদায় এটা থেংক ইউ ক'বলৈ নাপাহৰিব আৰু চাব এনেকৈ যদি আপুনি সদায় ৰাতিপুৱা প্ৰেক্টিছ কৰা ষ্টাৰ্ট কৰে এটলিষ্ট আপোনাৰ দিনটো বহুত বেছি পজিটিভ হৈ থাকিব চ' আপোনালোকে এটলিষ্ট 7 ডেইজৰ কাৰণে ট্ৰাই কৰি চাওক ট্ৰায়েল পিৰিয়ড বুলি ভাবি চ' আপোনালোকে নিশ্চয় কিবা নহ'লেও কিবা চেঞ্জেছ পাবই চ' সদায় গ্ৰেটফুল হওক সদায় গ্ৰেটিটিউড প্ৰেক্টিছ কৰক নম্বৰ 3 পইণ্টছ হৈছে এক্সেল নেগেটিভিটি এণ্ড ইনহেল পজিটিভিটি মানে
উশাহটো যেতিয়া ল'ম পজিটিভ কথা ভাবি ল'ম আৰু উশাহটো যেতিয়া এৰি দিম মুখেৰে আমি যিমান আমাৰ মাইণ্ডত বেয়া বেয়া থটছ আছে বেয়া বেয়া ভাৱ আছে সেইখিনি আমি উশাহটো এৰি দিয়াৰ টাইমত সেইখিনি ভাবি আমি এৰি দিম মানে এনেকৈ যদি আমি প্ৰেক্টিছ কৰোঁ তেতিয়া দেখিব আমি কিমান বেছি পজিটিভ ফিল কৰিম আৰু আমি কিমান বেছি পজিটিভ এনাৰ্জি নিজৰ লগত ক্ৰিয়েট কৰিম আপোনালোকে নিজে এটা ডাঙৰ চেঞ্জ দেখিব এইটো যদি আপোনালোকে ৰেগুলাৰ বেচিছত প্ৰেক্টিছ কৰে চ' আপোনালোকে আজিৰ পৰাই প্ৰেক্টিছ কৰক আৰু দেখিব আপোনালোকৰ যিমান বেয়া বেয়া থটছ আছিলে বেয়া বেয়া মনৰ ভাৱ আছিলে সেইখিনিক আপোনালোকে বাই বাই ক'ব পাৰিব নম্বৰ 4 পইণ্টছ হৈছে বি হেল্ডি চবতকৈ ইম্পৰ্টেণ্ট পইণ্ট বুলি মই ভাবোঁ কাৰণ কিয় আপুনি যেতিয়া হেল্ডি থাকিব ফিট থাকিব তেতিয়া আপুনি গোটেইকেইটা টিপছ ফ'ল' কৰিব পাৰিব আৰামছে উইদাউট এনি কমপ্লিকেশ্যনছ একো প্ৰব্লেম নোহোৱাকৈ আৰামছে কৰিব পাৰিব চ' হেল্ডি থকাটো বহুত বেছি ইম্পৰ্টেণ্ট আৰু হেল্ডি থাকিবৰ কাৰণে আপোনালোকে এক্সাৰচাইজ কৰক আপোনালোকে য়োগা কৰক মেডিটেশ্যন কৰক ভাল ভাল খানা খাওক এভইড জাংক ফুড আৰু আপোনালোকে গ্ৰীণ ভেজিটেবলছ খাওক ফ্ৰুটছ খাওক বহুত আৰু আপোনালোকে জগিং কৰক ইভিনিং ৱাক কৰক আপোনালোকে পূৰা হেল্ডি থাকক আৰু যেতিয়া আপোনালোকে হেল্ডি থাকিব আপোনাৰ বডি আপোনাৰ মাইণ্ড সকলোবোৰ পজিটিভ হৈ থাকিব আৰু মাইণ্ডটো পূৰা বেছি ৰিলেক্স ফিল কৰিব চ' নম্বৰ 4 পইণ্ট being healthy is very very important আপোনালোকে হেল্ডি থাকক নম্বৰ 5 is আপোনালোকে এটা ব্ৰেক লওক মানে আপোনালোকৰ যোনটো ডেইলি স্কেডিউল আছে আপোনালোকৰ ডেইলি ৰুটিনৰ পৰা এটলিষ্ট এদিন সপ্তাহত এদিন আপোনালোকে ক'ৰবাত হলিডে প্লান কৰক আপোনালোকৰ ফেমিলি ফ্ৰেণ্ডছ বা আপোনালোকৰ কোনোবা স্পেচিয়েল পাৰ্চনৰ লগত আপোনালোকে হলিডে প্লান কৰিব পাৰে তেতিয়া দেখিব আপোনালোকে যেতিয়া কোৱালিটি টাইম ভাল টাইম এটা আপোনালোকৰ ভাল পোৱা মানুহকেইজনৰ লগত যদি থাকে বা স্পেণ্ড কৰে তেতিয়াহ'লে আপোনালোকৰ মনটো কিমান বেছি ভাল লাগিব আৰু আপোনালোকে এটা বহুত পজিটিভ ভাইব্ৰেশ্যন নিজৰ লগতে ক্ৰিয়েট কৰিব চ' আপোনালোকে এইটো কেতিয়াও মিছ নকৰিব এটলিষ্ট ৰবিবাৰ মানে ছানডে সকলোৰে বন্ধই থাকে ছানডে হ'লেও আপোনালোকে প্লান কৰক আৰু ক'ৰবালৈ ফুৰিব যাওক এনেকুৱা প্লেচ আপোনালোকে চিলেক্ট কৰিব পাৰে যোনটোত আগতে কেতিয়াও যোৱা নাই হয়তো সেইটো নতুন এক্সপিৰিয়েঞ্চ হ'ব ধুনীয়া ধুনীয়া ফটো ক্লিক কৰক ফেচবুকত আপলোড কৰক দেখিব আপোনালোকে বহুত বেছি পজিটিভ ফিল কৰিব আৰু আপোনালোকৰ যি প্ৰব্লেম ফেচ কৰি আছিলে যিহক লৈ পেলাই ইমান ষ্ট্ৰেছফুল হৈ আছিলে সেইটো লাহে লাহে অলপ হ'লেও ৰিলেক্স হৈ থাকিব আপোনাৰ মাইণ্ডটো চ' এইটো আপোনালোকে ট্ৰাই কৰিবই মিছ নকৰিব নম্বৰ 6 পইণ্ট হৈছে আপোনাৰ নিজৰ হবিৰ কাৰণে টাইম উলিয়াওক আপোনালোকে যেতিয়াই ফ্ৰী টাইম পায় আপোনালোকৰ যি হবিজ আছে যিকোনো হবি হ'ব পাৰে কিছুমানে গান গাই ভাল পায় কিছুমানে পঢ়ি ভাল পায় কিছুমানে ফুৰি ভাল পায় কিছুমানে নতুন নতুন জেগা এক্সপ্ল'ৰ কৰি ভাল পায় কিছুমানে ডান্স কৰি ভাল পায় আপোনালোকৰ যি হবি আছে সেই হবিটোক অলপ হ'লেও টাইম দিয়ক তেতিয়া দেখিব আপোনালোকৰ মাইণ্ডটো বহুত বেছি ৰিলেক্স ফিল কৰিব বহুত বেছি ভাল লাগিব মনটো আৰু আপোনাৰ যিমান বেছি প্ৰব্লেম আছিলে যিমান ষ্ট্ৰেছ আছিলে সেইখিনি অলপমান টাইম দূৰত থাকিব চ' এইটো টিপছ আপোনালোকে ফ'ল' কৰিবই নম্বৰ 7 পইণ্টছ আপোনালোকে ন' ক'বলৈ আৰম্ভ কৰক মানে ন'টো এটা এনেকুৱা ৱৰ্ড হয় যোনটো সহজে আমি ক'ব নোৱাৰোঁ মইতো স্পেচিয়েলি নোৱাৰোঁ কাৰণ কি মই বহুত বেছি ইম'চনেল হয় মই না ক'ব নোৱাৰোঁ মানুহক দৰকাৰ হ'লে ময়ে কষ্টত থাকিম তথাপিও মানুহক মই না ক'ব নোৱাৰোঁ আৰু এইটো খুব বেছি আমাক এটা নেগেটিভ ইম্পেক্ট কৰে কাৰণ কিয় আমাৰ মনে যোনটো বিচাৰে আমাৰ যোনটো ইম'শ্যনছ হয় সেইটো যাতে কোনো ক্ষেত্ৰতে কম্প্ৰমাইজ কৰিব নালাগে আমি চ' আমি ষ্ট্ৰেইট ফৰৱাৰ্ড হোৱাটো খুবেই উচিত যদি মোৰ মনে বিচৰা নাই যদি মোৰ মন নাই তেনেহ'লে আমি ডিৰেক্টলি ন' ক'ব লাগে তাৰপিছত দেখিব আমাৰ মাইণ্ডটো কিমান বেছি ফ্ৰী লাগে কিমান বেছি ফ্ৰেছ লাগে কিমান বেছি ৰিলেক্স ফিল হয় চ' আপোনালোকে ন' কোৱা ষ্টাৰ্ট কৰক একো নাই হয়তো কোনোবাই এদিনৰ কাৰণে বেয়া পাব বাট নিশ্চয় আপোনাৰ ন'টো এদিন হ'লেও বুজি পাব চ' আপোনালোকে এই 7টা পইণ্টছ ফ'ল' কৰক আপোনালোকে দেখিব যে আপোনালোকৰ যিমান প্ৰব্লেমছ আছে যিমান টেনশ্যনছ আছে যিমান ষ্ট্ৰেছফুল হৈ আছিলে আপুনি সেইবোৰ সকলোবোৰ লাহে লাহে অলপ হ'লেও কমি থাকিব আৰু আপোনাৰ মাইণ্ডটো বহুত বেছি পজিটিভ হৈ থাকিব যদি আপুনি এই 7টা পইণ্টছ ফ'ল' কৰে চ' আমাৰ লাইফটো কি আমি এনজয় কৰিব লাগে আজি আছোঁ কালি নাই কাৰণ কোনেও নাজানে লাইফ ইজ ট'টেলি আনপ্ৰেডিক্টেবল
আনপ্ৰেডিক্টেবল আমি কোনেও ক'ব নোৱাৰোঁ কালি কি হ'ব গৈ আছে চ' আজি আমি প্ৰেজেণ্টত জীয়াব লাগিব প্ৰেজেণ্টত যি হৈ আছে আমি সেইখিনিৰ ওপৰত জীয়াব লাগিব চ' লাইফটো আমি ফুল্লি এনজয় কৰিব লাগিব কালি কি হ'ব দেখা যাব চ' এনজয় ইয়ৰ লাইফ আৰু এই 7টা পইণ্টছ ফ'ল' কৰক নিশ্চয় আপোনালোকে বহুত বেছি পজিটিভ ৰিজাল্ট পাব আৰু থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ' যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিছে বা অলপ হ'লেও হেল্পফুল নিচিনা লাগিছে তেনেহ'লে প্লিজ আপোনালোকে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ নিয়াৰ এণ্ড ডিয়াৰ ওৱানছৰ লগত আৰু যোনসকল লোকে মোৰ চেনেলটোত নতুনকৈ আহিছে বা নতুনকৈ চাইছে মোৰ ভিডিঅ' প্লিজ ছাবস্ক্ৰাইব টু মাই চেনেল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' থেংক ইউ আকৌ লগ পাম এটা নতুন ভিডিঅ'লৈকে চ' টিল দেন টেক কেয়াৰ লাভ ইউ অল বাই বাই